সিদিনা গৈছিলোঁ শিৱসাগৰলৈ বুলি আৰু শিৱসাগৰত পিটপিটাই ফুৰোঁতে দেখিলোঁ এজন দাদাই খুব ধুনীয়াকৈ পাও ভাজিৰ লগতে এনেকুৱা ধৰণৰ স্নেক্স খুব ধুনীয়াকৈ বিক্ৰী কৰি আছে। পেটটোৱে কৈছে ইটো খাওঁ সিটো খাওঁ, কিন্তু হাতত লাগিব পইচা। সেইকাৰণে সকলোখিনি ভাবিলোঁ এটাকে খাওঁ আৰু সেইকাৰণে মই দাদাজনক অৰ্ডাৰ দিলোঁ এপ্লেট পাও ভাজি আৰু দাদাজনে খুব ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিলে আৰু দাদাজনে খুব ধুনীয়াকৈ চাফ চিকুণতাৰে খুব ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিলে। কেৱল ইয়াত পাও ভাজি নহয়, পাও ভাজিৰ লগতে এনেকুৱা ঘুগুনি ধৰণৰ এনেকুৱা টাইপৰ বহুখিনি খাদ্য ইয়াত পোৱা যায় আৰু দামো খুব কম দেই, 50ৰ পৰা 60, 40, 35 এনেকুৱা ভিতৰত বস্তুখিনি পাই যায়। আৰু দেখিবলৈ পাইছে খুব ধুনীয়াকৈ মোৰ ৰেডি হৈ গ'ল পাও ভাজি। দেখিয়ে মোৰ লাগিছে খাওঁ চ' দেৰি নকৰি পলম নকৰি কাষতে থকা ষ্টেপ এটাৰ ওপৰত থিয় হৈ মই খাবলৈ এনেকৈ আৰম্ভ কৰি আৰু প্ৰথম টুকুৰা এনেকৈ মুখত ভৰাই মোৰ এনেকুৱা ধৰণৰ ফিল এটা হ'বলৈ ধৰিলে, কাৰণ ইমান ধুনীয়া টেষ্টিকৈ বনাইছে। চ' ডাঙৰ এখন 5 ষ্টাৰ হোটেলো পাত্তা নাপাব। চ' এনেকৈ লাহে লাহে মই খাবলৈ আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰা